Hello guys, welcome back to my YouTube channel Likumani Sotia official মোৰ অন্য এটি ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে ভালে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম এটা ধুনীয়া কেকৰ ডিজাইন আৰু কেকটো কেনেকৈ বনাও ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া পলম নকৰি আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথমতে মই ডিম তিনটা ইলেক্ট্ৰিক ব্লেন্ডাৰ ডালে 2 পৰা 3 মিনিট সময়মান ফেটি লম এনেদৰে ভালকৈ ফেটি লব তেতিয়া কেকটো ধুনীয়াকৈ ফুলি উঠিব আৰু কোমলো হ'ব লগতে কেকৰ স্পঞ্জটো বগা হ'ব এতিয়া মই ইয়াত চেনি যোগ কৰিম আৰু মই মেজাৰমেন্ট কাপেৰে আধা কাপ চেনি দিছো এতিয়া এনেদৰে মই চেনিখিনি মিক্স কৰি লৈছো চেনিখিনি আপোনালোকে মিক্সিত পিছি ল'বও পাৰে মিক্সিত পিছি ল'লে ইয়াত ফেটিবলৈ সহজ হয় ইয়াত গ্ৰাম হিচাপে চালে চেনি 80 বা 90 গ্ৰাম মান চেনি আছে এনেকৈ আধা মিনিট মান ফেটিলে হৈ যাব মাত্ৰ চেনিখিনি গলি যাব লাগে এয়া ভালদৰে ফেটি লোৱা হৈ গ'ল এতিয়া মই ইয়াত ভেনিলা দিছো আৰু ৰিফাইন দিছো 5 ml এতিয়া এইখিনি মিক্স হ'বৰ কাৰণে লো স্পীডত আধা মিনিট মান ফেটি লৈছো এতিয়া আমি ইয়াতে শুকান সামগ্ৰীখিনি মিক্স কৰিম এতিয়া মই ইয়াত 1/4 টিস্পুন অৰ্থাৎ 1.25 ml বেকিং সোডা আৰু হাফ টিস্পুন অৰ্থাৎ 2.50 ml বেকিং পাউডাৰ আৰু আধা কাপ ময়দা যোগ কৰিম এতিয়া মই শুকান সামগ্ৰীবোৰ মিক্স কৰি লম এনেদৰে অলপ দেৰি ফেটিলেই শুকান সামগ্ৰীবোৰ মিক্স হৈ যাব এয়া দেখিছে মোৰ শুকান সামগ্ৰীবোৰ মিক্স হৈ গৈছে এতিয়া মই কেক টিনটোত অলপ ৰিফাইন সানি লৈছো এনেদৰে চাৰিওফালে সানি ল'ব আৰু তাতে অলপ ময়দা ছটিয়াই দিছো এতিয়া মই কেক টিনটোত কেকৰ বেটাৰখিনি ঢালি দিছো তিনিবাৰ মান এনেদৰে থপথপাই দিব তেতিয়া ভিতৰত থকা এয়াৰ বাবলছখিনি ওলাই আহিব আনফালে মই কুকাৰ এটাত নিমখ অলপ দি ঢাকন লগাই মিডিয়াম ফ্লেমত কুকাৰটো গৰম হ'বলৈ দিছিলো এয়া কুকাৰটো ধুনীয়াকৈ গৰম হৈ গৈছে আৰু কেকৰ বাটিটো এতিয়া মই ইয়াত বহাই দিছো ঢাকনিখন লগাই গেছৰ ফ্লেমটো কমাই দিম আৰু একেবাৰে কম জুইতে কেকটো সিজিবলৈ দিম তাৰ পিছত মই কেকটো 30 মিনিট মানৰ পাছত চেক কৰিছো এয়া দেখিছে কেকটো ধুনীয়াকৈ সিজিছে এতিয়া মই ক্ৰীমখিনি ফেটি ল'ম মই ডিলাইটৰ ক্ৰীম ইউজ কৰিছো এতিয়া ইয়াত অলপ ভেনিলা এসেন্স দিম এতিয়া মই ক্ৰীমখিনি লো স্পীডত 1 মিনিট মান ফেটিম তাৰ পিছত হাই স্পীডত 4-5 মিনিট মান ফেটি ল'ম যেতিয়া এনেদৰে লেয়াৰ দেখিবলৈ পাব তেতিয়া আপোনালোকে ক্ৰীমখিনি চেক কৰি চাব ব্লেন্ডাৰৰ সুইচটো অফ কৰি আপোনালোকে এনেকৈ ওপৰলৈ টানি চাব টানি চাওঁতে অলপ টানি ধৰিব আৰু এনেকৈ জুঙা নিচিনা হৈ থাকিব আৰু তললৈ সৰি নপৰিব এতিয়া মই সুগাৰ চিৰামখিনি ৰেডি কৰি ল'ম এতিয়া মই কেকটো আইচিং কৰি ল'ম
কিবা ভুল হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।